বেংক এখনত তিনিজন মুখা পিন্ধা মানুহ সোমাই যায়। তাৰে এজনে গাৰ্ডক মাৰি বেহুচ কৰি দিয়ে। তাৰ পাছত চিধা কেছ কাউণ্টাৰত যায় আৰু কয় তৎক্ষণাত সকলো কেছ উলিয়াই দে। আৰু দ্বিতীয়জনে বেংকত থকা সকলোকে হাত ওপৰলৈ উঠাবলৈ কয় আৰু বন্দুক টোৱাই থিয় হৈ থাকে। তৃতীয়জনে চিধা মেনেজাৰৰ কেবিনলৈ যায়। ভিতৰৰ পৰা দুটা গুলীৰ চাউণ্ড শুনিবলৈ পোৱা গ'ল। তৃতীয়জন চোৰে বাহিৰলৈ দৌৰ মাৰি ওলাই আহে আৰু বাকী লগৰ কেইজনক কয় পলা পলা, ইয়াৰ পৰা পলা, মেনেজাৰ মৰিল, পলা। আৰু তিনিজন চোৰ বেংকৰ পৰা পলাই যায়। তেতিয়া বেংকৰ মানুহে ডিটেক্টিভ মেহুলক মাতিলে। চিকিউৰিটি গাৰ্ডে মেহুলক ক'লে যে তিনিজন চোৰ বেংকত সোমাই মুখ মাৰি চেঞ্চলেছ কৰি দিয়ে। পিছত বেংকৰ এজন ৱৰ্কাৰ আগলৈ আহি মেহুলক ডিটেইলছত কয় দুজন চোৰ বাহিৰত আছিল আৰু এজন মেনেজাৰৰ কেবিনত সোমাইছিল। তাৰ পৰা দুটা গুলীৰ চাউণ্ড শুনিবলৈ পালো। পিছত তিনিজন চোৰ পলাল। ডিটেক্টিভ মেহুলে মেনেজাৰৰ কেবিনত সোমাই দেখে মেনেজাৰ মৃত আৰু লকাৰ খোলা আছে, আনহাতে টকা পইচাৰ একো নাই। লকাৰটো একেবাৰে খালী। মেহুলে মেনেজাৰৰ ওচৰলৈ গৈ দেখে মেনেজাৰৰ গাত এটা গুলী লাগি আছে। তাত মুখটো কৈছিল দুটা গুলীৰ শব্দ পোৱা গৈছে বুলি। এতিয়া অকণমান মেহুলে চিন্তা কৰিলে আৰু মেনেজাৰৰ ওচৰলৈ গৈ দেখে মেনেজাৰৰ গাত এটা গুলী লাগি আছে। ইফাল সিফাল চালে আৰু দেখে ৱালত দুটা গুলীৰ চিন আছে। কেনেকৈ পচিবল হ'ল? তেতিয়াহ'লে ভিতৰত দুজন মানুহ থাকিব লাগিব। তেনেতে মেহুলে দেখিলে কেবিনলৈ আহিবলৈ দুটা ৰাস্তা আছে। হ'ব পাৰে চোৰ এটা ৰাস্তাৰে আহিছিল আৰু মাৰ্ডাৰাৰ আন এটা ৰাস্তাৰে আহিছিল। তেনেতে গাৰ্ড ভিতৰলৈ সোমাই আহে আৰু মেহুলক তিনিজন চোৰৰ বিষয়ে ক্লু দিয়ে। চিকিউৰিটি গাৰ্ডজনে কয় চোৰ কেইজনৰ এজনে জোকাৰ ফেচ পিন্ধি আছিল আৰু তাত এটা ষ্টিকাৰ ওলমি আছিল য'ত লিখা আছিল JK কষ্টিউমছ। মেহুলে লগে লগে বেংকটো চিল কৰি দিলে। কোনো মানুহক বেংকত সোমোৱা আৰু ওলোৱাৰ পাৰ্মিশ্যন নাছিল। ডিটেক্টিভ মেহুলে তৎক্ষণাত JK কষ্টিউমৰ দোকানলৈ যায় আৰু ওনাৰৰ লগত কথা পাতে। হয়, কালি এজন মানুহে জোকাৰ ফেচৰ মাস্ক কিনি লৈ গৈছে আৰু তেখেতে নিজৰ ৱালেটো পাহৰি গ'ল ইয়াত। মেহুলে ৱালেট খুলি চাই দেখে তাত এখন ৰিচিপ্ট আৰু অকণমান কেছ আছিল। আপোনালোকে ৰিচিপ্টখন চাই ক'ব পাৰিবনে মেহুলে এই ৰিচিপ্টখনত আন কিবা ক্লু বিচাৰি পালেনে? হয়, ঠিকেই ধৰিছে, ৰিচিপ্টটো এখন কেফেৰ হয়। মেহুলে কেফেখনলৈ গ'ল আৰু তাৰ অনাৰক সুধিলে। অনাৰজনে চাই একেবাৰতেই ক'লে এইখন সন্দীপ ছাৰৰ হয়। স্পেচিয়েল এক্সট্ৰা চুগাৰ কফি তেওঁই খায়। এই মাত্ৰ আহিছে তেওঁ, সেয়া তেওঁ তাতেই বহি আছে। তেনেদৰে সন্দীপৰ চকু মেহুলৰ ওপৰত পৰিল আৰু তাৰ পাছত সন্দীপ পলাবলৈ চেষ্টা কৰিলে, বাট মেহুলে ধৰি ল'লে। তেতিয়া সন্দীপে মেহুলক কয় বেংক ৰবাৰী কৰিবলৈ আমি তিনিজন গৈছিলো, কিন্তু আমি চুৰ নকৰাকৈ পেলাই আহিছিলো কাৰণ কোনোবাই মেনেজাৰক মাৰি পেলালে। তেতিয়া মেহুলে ক'লে তোমালোক তিনিওজনৰে কোনোবা এজনে মাৰিলা মেনেজাৰক, হয়নে নহয় কোৱা? নাই নাই, আমি মৰা নাই ছাৰ। মই মেনেজাৰক পিষ্টল দেখুৱাই ভয় খুৱাইছিলো আৰু লকাৰৰ চাবি বিচাৰিছিলো, কিন্তু লকাৰটো আগৰ পৰাই খালী আছিল আৰু চাবিও নাছিল। মই তেতিয়া মেনেজাৰক ভয় দেখুৱাবলৈ এটা গুলী ৱালত মাৰিছিলো। লগে লগে ছেকেণ্ড গুলীটোৰ চাউণ্ড আহিল। মেনেজাৰ মৰি থাকিল। মই ভয়ত পলাই আহিলো। মই মেনেজাৰক মাৰা নাই আৰু চুৰো কৰা নাই। মেহুলে সন্দীপৰ কথাখিনি শুনি বুজি পালে আৰু বেংকলৈ আহিলে। আহি লকাৰত থকা চাবিটোৰ ফিংগাৰপ্ৰিণ্ট চেক কৰিলে আৰু দেখে তাত মেনেজাৰৰে ফিংগাৰপ্ৰিণ্ট আছে। এতিয়া মেহুলে সকলো ঘটনা বুজি পালে। এতিয়া আপোনালোকে ক'ব পাৰিবনে যে মাৰ্ডাৰৰ কোন? মেহুলে এতিয়া গোটেই কাহিনীটো বুজি পালে আৰু মনতে ভাবিলে চোৰ ভিতৰত আহিছিল যেতিয়া অন্য মানুহ এজনো ৱাৰ্ড্ৰপৰ পাছফালে লুকাই আছিল। যেতিয়া চোৰে গুলী চলালে ঠিক সেই সময়তে ৱাৰ্ড্ৰপৰ পিছৰ পৰাও গুলী চলিছিল। চোৰৰ গুলীটো ৱালত লাগিল আৰু ৱাৰ্ড্ৰপৰ পৰা চলোৱা গুলীটো মেনেজাৰৰ গাত লাগিল। যিহেতু মেনেজাৰৰ ৰুমটোত দুখন দৰ্জা আছিলে, চাগে এখন দৰ্জাৰে চোৰ সোমাইছিলে আৰু আনখন দৰ্জাৰে কৰ্মচাৰীবোৰ অহা যোৱা কৰে। গতিকে তাৰে ভিতৰত কোনোবা এজনে এই হত্যাকাণ্ডত জড়িত হৈ আছে। মেহুলে তিনিজনক সন্দেহ কৰিলে। এতিয়া আপুনি ক'ব পাৰিবনে এই তিনিজনৰ ভিতৰত মাৰ্ডাৰৰ কোন হয়? এই মানুহজনেই মেনেজাৰৰ কেবিনত আছিল, কাৰণ তাৰ গাৰ কাপোৰত ৱালৰ পেইণ্ট লাগি আছে, যিটো মেনেজাৰৰ ৰুমৰ সৈতে একে আছিল। আকৌ যেতিয়া চোৰ ভিতৰলৈ সোমাইছিল তেতিয়া চাওক এই মানুহজন তাত নাছিল। মেহুলে মাৰ্ডাৰাৰজনক ধৰিলে। তেতিয়া সি ক'লে মই মেনেজাৰক কান্ধতহে গুলী কৰিব বিচাৰিছিলো, কাৰণ আমি দুয়ো লকাৰ চোৰত পাৰ্টনাৰ আছিলো আৰু তেওঁক গুলী কৰিলে কোনেও সন্দেহো নকৰিব। তেতিয়া চোৰে গুলী চলালে আৰু মেনেজাৰে ভয়ত ইফাল সিফাল কৰোতে মোৰ গুলীটো গৈ তেওঁৰ বুকুতে লাগিল। মেহুলে ক'লে তোমাৰ কাৰণেই মেনেজাৰৰ ডেথ হ'ল, কিন্তু চুৰ কৰা টকা পইচাখিনি ক'ত?
আমাৰ প্লেনিং মতে ছাৰ, মেনেজাৰক মই গুলি কৰি টকাৰ বেগটো খিৰিকীৰে বাহিৰত পেলাই দিয়াৰ কথা আছিল আৰু থাৰ্ড পাৰ্টনাৰজনে সেই বেগটো লৈ তাৰ পৰা গুচি যাব। মেহুলে তৎক্ষণাত গৈ খিৰিকীৰ ওচৰ পালে আৰু চেক কৰিলে তাত বেগ আছিলে নেকি, কিন্তু তাত কোনো বেগ নাপালে। অথচ তাত কাৰ এখনৰ টায়াৰৰ চিনহে দেখা পোৱা গ'ল। লগে লগে মেহুলে কাৰৰ চিনটো অনুসৰণ কৰি নিজৰ কাৰখনো লৈ গ'ল। এনেকৈ গৈ গৈ থাৰ্ড পাৰ্টনাৰজনক মেহুলে ধৰি পেলালে আৰু ইণ্টাৰোগেটো কৰিলে। থাৰ্ড পাৰ্টনাৰে ক'লে, মই তালৈ গৈছিলো, বাট একো বেগ দেখা নাপালো, অথচ গুলীৰ শব্দ পাই ভয়তে পলাই আহিলো। মেহুলে সুধিলে, বেগটো তেনেহলে কোনে নিলে? তেতিয়া থাৰ্ড পাৰ্টনাৰজনে ক'লে, মই মাজে মাজে মেনেজাৰৰ কোনোবা ফ'ৰ্থ পাৰ্টনাৰৰ লগত কথা পতা শুনি থাকো। তেতিয়া মেহুলে সকলো বুজি পালে আৰু বেংকলৈ ঘূৰি আহিল। বেংকলৈ আহিয়ে প্ৰথমেই চিকিউৰিটি গাৰ্ডক এৰেষ্ট কৰে। মেহুলে ইনভেষ্টিগেশ্যন কৰি পালে, ফাৰ্ষ্টলি চোৰে আহি চিকিউৰিটি গাৰ্ডৰ মূৰত মাৰি বেহুচ কৰি দিছিল। ছেকেণ্ডলি গাৰ্ডজন যদি বেহুচে আছিলে, চোৰ পলাই যোৱাৰ লগে লগে কেনেকৈ চেঞ্জ ঘূৰাই পালে? আৰু মেহুলক চোৰৰ ক্লু দিবলৈ আহিলে। থাৰ্ডলি তাৰ জোতাযোৰত মাটি লাগি আছিল, যিখিনি মাটি মেনেজাৰৰ ৰুমৰ খিৰিকীৰ কাষত দেখা পোৱা গৈছিল। গতিকে বুজিবলৈ বাকী নাই যে চিকিউৰিটি গাৰ্ডজনেই খিৰিকীৰ কাষৰ পৰা টকাৰ বেগটো কালেক্ট কৰিছিল। অৱশেষত ডিটেক্টিভ মেহুলে চিকিউৰিটি গাৰ্ড, চোৰ, মেনেজাৰৰ থাৰ্ড পাৰ্টনাৰ আৰু মাৰ্ডাৰাৰজনক এৰেষ্ট কৰি জেলত ভৰাই দিলে। চ' কেছ ছল্ভ।